নমস্কাৰ দোস্তো, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰ কে মিক্সাৰ ইউটিউব চেনেললৈ। মই আছোঁ এতিয়া ঘৰত। আপোনালোক সকলোকে পোনপ্ৰথমে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উৰুকা বতৰ, সকলোৱে গম পাইছে, খানাৰ আয়োজন চলি আছে। এতিয়া খানালৈ যাম, আপোনালোকক দেখুৱাই যাম খানাত কি চলি আছে। তেতিয়া ব'লক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইটটো অফ কৰি যাওঁ, কাৰণ ঘৰত যিহেতু কোনো নাইকিয়া দেখিছে। দৰ্জা খুলিছোঁ। এতিয়া মোৰ একুৰিয়ামৰ মাছকেইটা আপোনালোকে দেখা পাইছে। বাহিৰত আনকা বুলিলে এজন ব্যক্তিৰ নাম সদায় মনলৈ আহে, মোৰ মামাৰ ল'ৰা। তেওঁ এইমাত্ৰ আহি পাইছেহি বকুৰ পৰা, পৰশমণি নাথ। তেওঁৰ লগত আমি কথা পাতিম। এয়া আমাৰ মাজত পৰশমণি নাথ। তেওঁ অলপ লাজো কৰিছে, পোনপ্ৰথমৰ বাবে মোৰ আহিছে। হয়, ভোগালী বিহুৰ আজি এই উৰুকাৰ শুভক্ষণত সকলোকে মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। সকলোৱে ঘৰত থাকি আজি বিহু উদযাপন কৰক। আমাৰ ৰূপম কলিতাই আজি এক পদক্ষেপ গ্ৰহণ কৰিছে, যিটো পদক্ষেপ আমি নথৈ আনন্দিত হৈছোঁ। ঠিক আছে, আজি আমি কিছুমান নকৰিবলগীয়া কাম কৰিব লাগিব। ঠিক আছে, দেখুৱাই যাম। আহক আমি অন্তিপলমে আমি গৈ আমাৰ খানাৰ আয়োজন কি হৈছে, চাউণ্ড ছেটৰ কি ব্যৱস্থা কৰিছে, সেইখিনি আমি দেখুৱামগৈ। আমি যাওঁ, আগবাঢ়ি যাওঁ নেকি? ঠিক আছে, আহক। এতিয়া আমি খানাৰ জেগালৈ গৈ আছোঁ। ইয়াত দেখিছে আপোনালোকে দেখিছে, জুই জ্বলি আছে খানাৰ। ইয়াত কি বহাইছে? ভাত। আপোনালোকে দেখিছে, এতিয়া পানী গৰম কৰি আছোঁ, তাৰপিছত চাউল বহাম। আৰু ইয়াত দেখিছে চব্জি, আৰু এয়া চাউল অলপ সময়ৰ পিছত বহাই দিব। আৰু এইফালে মাছ ভাজি আছে। মাছ ভাজি আছোঁ। আপোনালোকে দেখা পাইছে কাঠ আলু, মানে আজি তামাম এনজয় হ'ব। এয়া খাদ্য দেখিছে আপোনালোকে। জুইশালত অতিথিয়ে জুই ফুৱাই আছে আমাৰ খানাৰ পাৰ্টি। দেখিছে আপোনালোকে জুই, আৰু এইফালে মিউজিক বজি আছে, চাউণ্ড ছিষ্টেম। ৰান্ধনীয়ে নাচি আছে, আপোনালোকে দেখিছে। চাওক, আমাৰ ৰান্ধনীয়ে নাচি আছে। দেখিছে, নাচিছে। অলপ ময়ো নাচি দিছোঁ এইফালে। কৰাই দিছোঁ, এয়া জেঠু। নমস্কাৰ। আমাৰ সৰু অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি উৰুকা ৰাতি সকলোৰে শুভময় হওক। সেয়ে ক'ভিডৰ যি নীতি নিয়ম, সেই নীতি নিয়ম সকলোৱে মানি চলি আমাৰ এই ভোগালী বিহু সমাপন কৰিব বুলি সকলোলৈকে মই ধন্যবাদ ৰাখি আজিলৈ মই আপোনালোকৰ পৰা বিদায় ল'লোঁ। আপোনাকো ধন্যবাদ জনালোঁ। এতিয়া আচল পৰ্ব আহি গ'ল। মই আপোনালোকক যে কৈছিলোঁ আমি নকৰিবলগীয়া কাম কৰিম, তালৈকে গৈ আছোঁ। এতিয়া হেডফোন লগাই ল'লোঁ, এয়া বিহু গীত লগাই লৈছোঁ। এতিয়া অলপ অলপ কামটো কৰিম, আপোনালোকে নিশ্চয় গম পাইছে। তেন্তে ব'লক, ৰাতি ভাঙা পৰ্ব আৰম্ভ হৈছে। এয়া মনে মনে ভাঙিছোঁ। আপোনালোকে দেখিছে, চাই থাকিবি হা। দেখিছে, দেখিছে আপোনালোকে খৰি গোটেইখিনি একলগ কৰিলেও খানাৰ কাৰণে হ'ব। কি বনাইছে আপোনালোকে? এয়া কোমোৰাই মাছে। অলপ দাঙি দেখুৱাই দিব। দেখিছে কোমোৰা আপোনালোকে, মাছ। জিভাৰ পানী পৰি গৈছে। তাৰফালে বনোৱাত লাগি আছে আমাৰ এয়া মামী। দেখিছে, এগৰাকী ৰান্ধনীয়ে ভিতৰত নাচিছিলে মোৰ লগত।
ইতিমধ্যে খানা হৈ গ'ল। এয়া দেখিছে আপোনালোকে, ইয়াত ঢেকেৰা মাছ এয়া বনাই হৈ গৈছে, ঢেকেৰা মাছৰ আঞ্জা। আৰু এয়া আপোনালোকে দেখিছে দালি এয়া গৰম গৰম। আৰু দালিৰ লগতে আমাৰ আছে কোমোৰা আৰু এয়া হাঁহৰ মাংস। এয়া দেখিছে, এয়া বনাই হৈ গৈছে, বাতিত সজাই থৈ দিছে খাবৰ বাবে।